আপোনালোকে লক্ষ্য কৰিছে যে গাড়ী চকাবোৰৰ মানে টায়াৰবোৰ কলা হয় আৰু পিয়াজ কাটিলে সাধাৰণতে চকুৰে কিয় চকুলো ওলাই আহে এনেকুৱা ধৰণৰ কিছুমান ফ্যাক্টস লৈ আজিৰ ভিডিঅটো বনাই আছো তো আহক ভিডিঅটো আৰম্ভ কৰো নমস্কাৰ মই শিবলি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল জ্ঞান আহৰণলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা অনুৰোধ জনাও যে মোৰ ভিডিঅটো ভাল লাগিলে লাইক কৰিব কমেন্টছ কৰিব আৰু শেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তাৰ লগত ঘণ্টা বটনটো দবাব আৰু তাতে অল অপচনটো বাছনি কৰিব যাতে মই আপলোড কৰা ভিডিঅ নটিফিকেশন আপুনি সকলোতকৈ আগত পায় আহক ভিডিঅটো আৰম্ভ কৰো Number 10 ফ্ৰান্সত এখন ঠাই আছে যিখন ঠাইৰ নাম ওয়াই অনলি এটা আখৰ ওয়াই বুলি বিশ্বৰ এইটোৱে সকলোতকৈ সৰু আখৰ মানে সৰু নাম থকা ঠাই বিশ্বৰ এইটোৱে সকলোতকৈ সৰু নাম থকা ঠাই Number 9 আপোনাৰ হাতখন চাওক আপোনাৰ হাতখনৰ কোনটো আঙুলি সবতকৈ বেছি শক্তিশালী বা বেছি মজবুত আপোনালোকে হয়তো এইটো ভাবিছে আপোনালোকে থাম ফিংগাৰটো ভাবিছে নহলে এইবোৰ ভাবিছে কিন্তু এইবোৰ নহয় আপোনাৰ হাতৰ সবতকৈ ষ্ট্ৰংগেষ্ট ফিংগাৰটো হৈছে এইটো সৰু আঙুলি এইটো যদি আপোনাৰ কাটি দিয়া হয় তেতিয়া হলে আপোনাৰ হাতৰ 70% শক্তি আপুনি কমকে পাব Number 8 আপোনালোকে জানেনে মানুহে আজিলৈকে কিমান ডিগ্ৰী টেম্পাৰেচাৰ পৃথিৱীত বনাব পাৰিছে বা ল্যাবৰেটৰীত বনাব পাৰিছে মানুহে ল্যাবৰেটৰীত আজিলৈকে 360 কৰ'ৰ ফাৰেনহাইট ডিগ্ৰী টেম্পাৰেচাৰ লৈকে এচিভ কৰিব পাৰিছে মানুহে আজিলৈকে 360 কোটি ডিগ্ৰী ফাৰেনহাইট লৈকে উষ্ণতা বনাব পাৰিছে এইটোক যদি আপুনি সেলসিয়াছলৈকে কনভাৰ্ট কৰে তেতিয়া হলে এটো হ'ব 1,82,222 ডিগ্ৰী সেন্টিগ্ৰেড Number 7 আপোনালোকে হয়তো সিনেমা নহলে টিভিত ৰান্ধনীৰ মূৰত এনেকুৱা ধৰণৰ টুপি দেখা পাইছে এই টুপিত কেইবাটাও ভাঁজ থাকে এই ভাঁজবোৰক প্লেট বুলি কোৱা হয় এই ভাঁজবোৰ প্ৰায় 100টা মান থাকে এইটোৱে বুজায় যে এই প্লেটবোৰে এইটোৱে বুজায় যে এই শেফ বা এই ৰান্ধনীজনে অমলেটক 100টা ধৰণে বনাব পাৰে Number 6 আপোনালোকে কেতিয়াবা ভাবিছেনে যে পেঙ্গুইন ইমান ঠাণ্ডাত বা বৰফত কিদৰে থাকিব পাৰে পেঙ্গুইনৰ ছালবোৰ দেখিবলৈ এনেকুৱা এইবোৰে পেঙ্গুইনৰ শৰীৰটো গৰম কৰি ৰাখে এইবোৰৰ বাবে পেঙ্গুইন ইমান ঠাণ্ডাত থাকিব পাৰে Number 5 মানুহৰ দেহত যদি 1% পানীৰ কমি হয় তেতিয়া হলে মানুহৰ পিয়া লাগে আৰু তাতকে অলপ বেছি হলে তেতিয়া হলে মানুহৰ বডি ডিহাইড্ৰেটেড হৈ যায় only 1% পানী বডিত কমাৰ লগে লগে এনেকুৱা ভাব হৈ যায় ডিহাইড্ৰেটেড হৈ যায় বডি তো আপুনি ভাবক যদি আপোনাৰ বডি যদি 10% পানীৰ কমি হয় তেতিয়া হলে আপুনি কি হ'ব তেতিয়া হলে আপোনাৰ হৈ যাব আৰু মানে মানুহজনৰ মৃত্যু হ'ব Number 4 আপোনাৰ মোৰ দেহ মানে মানৱ দেহ সেলৰ দ্বাৰা গঠিত ইয়াতে লাখ লাখ কোটি কোটি সেল আছে কিন্তু আপুনি জানেনে আপুনি বা মই 30 মিনিটৰ কাৰণে অকল এটা সেলহে আছিলো হয় এইটো আমি যেতিয়া আমি মাতৃৰ গৰ্ভত আছিলো তেতিয়া আমি 30 মিনিটৰ কাৰণে অকল এটা সেলহে আছিলো তাৰ পাছতে আমাৰ ডেভেলপ হৈ ইমান সেল আমাৰ বডিত হৈছে তো নহয় নে এইটো আচৰিত বস্তু এটা Number 3 পিয়াজ কাটিলে সাধাৰণতে মানুহৰ চকুৰেদি চকুলো ওলায় এইটো কিয় ওলায় কেতিয়াবা ভাবিছেনে পিয়াজত এক ধৰণৰ এনজাইম থাকে যেতিয়া আপুনি পিয়াজটো কাটে তেতিয়া এই এনজাইমখিনিয়ে বায়ুৰ সংস্পৰ্শত আহে আৰু এইটোৱে এক ধৰণৰ গেছ প্ৰস্তুত কৰে হেতুৰ নাম হ'ল সাইন প্ৰপাইনিথাইল এছ অক্সাইড এইটোৱে যেতিয়া আপোনাৰ চকুত প্ৰৱেশ কৰে তেতিয়া আপোনাৰ চকুত থকা ল্যাক্ৰিমেল গ্ল্যান্ডক বিৰক্তি কৰে যাৰ ফলত চকুৱেদি চকুলো ওলায় মানে যেতিয়া এইটো প্ৰৱেশ কৰে তেতিয়া আপোনাৰ চকুটো খুজতে আৰু তাৰ পৰা চকুলো ওলায় Number 2 আপোনালোকে স্যামসাং কোম্পানীৰ নামটো শুনিছেই চাগে ম্যাক্সিমামে আপোনালোকৰ স্যামসাং নামটো শুনিছে স্যামসাঙে ইলেক্ট্ৰনিক গুডছ আৰু স্মাৰ্টফোন বনায় আজিকালি কিন্তু প্ৰথমতে এই স্যামসাঙে কি বনাইছিল আপোনালোকে জানিলে হয়তো আচৰিত হ'ব প্ৰথমতে 1983 চনত যেতিয়া এইটোক ফাউণ্ড কৰিছিলে তেতিয়া এইটোৱে এই স্যামসাং কোম্পানীয়ে নুডলছ বনাইছিলে
নুডলছৰ পৰা আজি স্মাৰ্টফোন বনাই আছে। নম্বৰ 1, আপোনালোকে আজিলৈকে যিমান টায়াৰ দেখা পাইছে সকলোবোৰ কলা। হেয়া লাগিলে চাইকেলৰ হওক বা বাইকৰে হওক নাইবা কাৰৰ হওক নাইবা এৰোপ্লেনৰে নহওক, সকলোবোৰ টায়াৰ কলা হয়। এইটো কিয় হয় জানেনে আপুনি? ৰবৰ দেখিবলৈ বগা, মিল্কিছ হোৱাইট। কাঠ পেঞ্চিলৰ দাগ মুচিবলৈ ব্যৱহাৰ কৰা ইৰেজাৰটো বগা। ঠিক ৰবৰটো তেনেকুৱা ধৰণৰ। প্ৰথমতে যেতিয়া কাৰৰ আৱিষ্কাৰ কৰিলে তেতিয়া টায়াৰবোৰ সাধাৰণতে বগা আছিলে, মানে মিল্কিছ হোৱাইট আছিলে। কিন্তু তাৰ পৰা এই টায়াৰবোৰ গৰম পোৱাৰ লগে লগে বেয়া হৈ যায়। তেতিয়া সাইন্টিষ্টবোৰে এটা বস্তু আৱিষ্কাৰ কৰিলে যে এইটোত মানে ৰবৰত যদি কাৰ্বন ব্লেক মিলাই দিয়া হয়, মানে মিক্স কৰি দিয়া হয়, তেতিয়াহ'লে এইটো লাখ লাখ গুণে এইটোৰ ক্ষমতা বাঢ়ি যায়। ক'ব গ'লে যদি আপুনি কাৰ্বন ফাইবাৰ ৰবৰত মিক্স কৰে তেতিয়াহ'লে ৰবৰে এইটো প্ৰাণ পাই যায় বুলি কয়। এই কাৰ্বন ব্লেকৰ বাবেই টায়াৰবোৰ কলা হয় আৰু এইটোৰ লাষ্টিং বহুত বেছি হয়, যাৰ ফলত আজিলৈকে যিমান টায়াৰ প্ৰস্তুত কৰে সকলোবোৰ ব্লেক হয়। তো নহয়নে এইটো এটা আচৰিত বস্তু? আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে মোক কমেণ্টছত জনাব যে ভিডিঅ'টো কেনেকুৱা হৈছে আৰু আপোনালোকে কি ধৰণৰ ভিডিঅ' দেখিবলৈ বিচাৰে বা চাবলৈ বিচাৰে। ধন্যবাদ।